ভয়াৱহ ধৰ্ষণৰ অপচেষ্টা, বাৰে বাৰে নাৰীৰ চৰিত্ৰ হননৰ চেষ্টা। আৰু কিমান দিনলৈ সহিব লাগিব এগৰাকী নাৰীয়ে? কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত ননৰা গাঁৱত এগৰাকী ছোৱালীক ধৰ্ষণৰ অপচেষ্টা চলাই ধুবুৰী জিলাৰ বটামাৰী গাঁৱৰ ক্ৰমে আমিৰ খান, মইনুল হক, শ্বহিদুল হক, ৰজিবুল এছকে, চাহাদত আলী আটাইকেইগৰাকীয়ে পকা মিস্ত্ৰী কাম কৰিবলৈ আহিছিল। পিছত ৰাইজে খেদি খেদি কৰায়ত্ব কৰি বাইহাটা চাৰিআলিৰ আৰক্ষীৰ হাতত গতাই দিয়ে। থানাৰ অন্তৰ্গত ননৰা গাঁৱত পাকা মিস্ত্ৰী কৰিবলৈ অহা মিয়াৰ ল'ৰা কেইজন মানে আমাৰ হিন্দু ছোৱালী এজনীক তাৰমানে জবৰদস্তি কৰিছিলে, টানি লৈ গৈছিলে। টানি লৈ গৈ ধৰ্ষণ কৰাৰ চেষ্টা চলাই আছিলে। এনেকুৱা মুহূৰ্তত ছোৱালীজনী হাল্লা কৰি দিলে। দিয়াৰ পিছত আমাৰ হিন্দু জাগৰণ মঞ্চ উত্তৰ কামৰূপ জিলাৰ সদস্যসকল আৰু বিডিয়া জাজিগোনা মণ্ডলৰ সদস্যসকল উপস্থিত হয়, গাঁৱৰ ৰাইজ উপস্থিত হৈ ছোৱালীজনীক উদ্ধাৰ কৰা হয়। তাৰপিছত ল'ৰাকেইজন পলাই যায়। পলাই যোৱাৰ পিছত দুজনক ঠাইতে ধৰিব পৰা যায় আৰু বাকী তিনিজনক আপোনাৰ খেদি খেদি গৈ কিনে আপোনাৰ আমিন গাঁৱৰ ওচৰৰ পৰা ধৰি আনি চমজাই দিয়া হয় বাইহাটা চাৰিআলি থানাত। নামকেইটা জানো, নামকেইটা সিহঁতৰ লিখি থৈ দিছোঁ আমি। এজন হ'ল চাহাদত আলী আৰু আমিৰ খান, মইনুল হক, শ্বহিদুল হক আৰু ৰাজিবুল হুছেইন। এখেতসকল গোটেই ধুবুৰীৰে হয়, পাটামাৰী ধুবুৰী গোটেইকেইজনে। গোটেইকেইজন মিয়া। ইহঁতে তাৰমানে আপোনাৰ পকী ঘৰ বনোৱা চলেৰে আহি আমাৰ হিন্দু যুৱতী মহিলাক ধৰ্ষণ আৰু লৈ নিয়াৰ চেষ্টা চলাই ইহঁতে। এই চেষ্টা কৰি থাকোঁতে মানে ধৰ্ষণ কৰিব চেষ্টা কৰোঁতে হাতে লতে ধৰা পৰে যোৱাকালি। আনি আমি বাইহাটা চাৰিআলি থানাত আজি যোৱাকালি ৰাতি চমজাই দিয়া যায়। ইমানখিনি কঠোৰ পদক্ষেপ লোৱাৰ পিছতো মানে মিয়াৰ যিটো আগ্ৰাসন চলি আছে সেইটোক লৈ আমি সঁচাকৈ তাৰমানে খুব মানে চিন্তনীয় বিষয় হৈ পৰিছে। মানে আমাৰ হিন্দু প্ৰধান এলেকাত আহি সিহঁতে দাদাগিৰি কৰি আমাৰ ছোৱালী বোৱাৰীক মানে অপদস্থ কৰি এনেকুৱাকে যে আগবাঢ়ি আহি আছে সেইটো খুবেই চিন্তনীয় বিষয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কঠোৰৰ পৰা কঠোৰতম আইন আনিবৰ কাৰণে আমি কৰজোৰে অনুৰোধ জনাইছো তেখেতসকলক। ইয়াক কোনো কাৰণত প্ৰশ্ৰয় নিদিব। মিয়া যি কামতে নহওক কোনো কামত লগাব নালাগে। লাগিলে আপুনি 2 দিন দেৰিকে কাম কৰক। আমাৰ মানে অসমীয়া মানুহৰ জৰিয়তে মিয়াক ঘৰত বৰপিৰা পাৰি দিয়া মানে আমাৰ হিন্দু বোৱাৰী জীয়ৰীৰ কিন্তু কোনো সুৰক্ষা নাই। লগত আমাৰ আজি 2 দিন আগত গৰু চুৰ কৰিছে ঘৰৰ ওচৰৰ পৰা। তেখেতসকলে আহি আমাৰ মানুহক মাৰিব খুজি কিনে ৰাতি ডকাইতি চিষ্টেমত। ঠিক তেনেকুৱা যদি আমাৰ নিজৰ নিৰাপত্তা লাগে তেতিয়াহ'লে মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰক আমাৰ এই অঞ্চলত। ব্যুৰো ৰিপৰ্ট, বাইহাটা লাইভ।